হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এই বিশ্বখনত সকলো মানুহে ভিন্ন ভিন্ন আৰু এইটো একেবাৰে সামান্য কথা, কিয়নো আমি সকলোৱে বেলেগ বেলেগ। কিন্তু আমাৰ এই বিশ্বখনত এনে কেইটামান শিশু আছে যিকেইটা শিশু সামান্য শিশুৰ তুলনাত বহুতেই বেলেগ। আপোনালোকে এই ছোৱালীগৰাকীৰ ফটো ইণ্টাৰনেটত চাগে নিশ্চয় দেখা পাইছে আৰু এইটো কথাও চাগে নিশ্চয় গম পায় যে এই ছোৱালীজনীৰ বয়স মাত্ৰ 9 বছৰ। আপোনালোকে চাগে এই ছোৱালীজনীক দেখিয়ে আচৰিত হৈছে, কিন্তু ছোৱালীজনীৰ বয়স বহুত কম। তেন্তে বন্ধুসকল কৈ দিওঁ যে এনেকুৱা কেইটামান আচৰিত ধৰণৰ শিশুৰ বিষয়ে আজিৰ এই ভিডিঅ'টিত মই আলোচনা কৰিম। তেন্তে নমস্কাৰ বন্ধুসকল, মই সুহেব আৰু আপুনি চাই আছে জানুহক ইউটিউব চেনেল। ভিডিঅ'টি আৰম্ভণিতে এটা লাইক কৰিব নাপাহৰিব। নম্বৰ 5, বাইজিদ হুছেইন। এই ল'ৰাজনৰ বিষয়ে কোৱাৰ আগতে কৈ দিওঁ যে আপোনালোকে অমিতাভ বচ্চনৰ পা মুভিখন চাইছিল নে? যদি চাইছিলে তেতিয়াহ'লে নিশ্চয় গম পায় যে কিদৰে এটি শিশু দেখাত বুঢ়াৰ দৰে হৈ পৰে, আৰু এই বিশেষ ৰোগটোৰ নাম হ'ল প্ৰজ্ঞা ৰোগ, আৰু এই ৰোগটোতে আক্ৰান্ত বাইজিদ হুছেইন। সাধাৰণতে এই ৰোগটোত এটি 7 বছৰীয়া শিশু দেখিবলৈ 70 বছৰীয়া হৈ পৰে। ঠিক একেদৰে বাইজিদ হুছেইনৰ জন্ম হৈছিল 2012 চনত, কিন্তু এই সৰু শিশুটিক বৰ্তমান সময়ত দেখিবলৈ এনেকুৱা লাগে যেন সেই শিশুটি 70 বছৰীয়া এজন বৃদ্ধ। আপোনালোকে নিশ্চয় এই ল'ৰাজনৰ বিষয়ে শুনি আচৰিত হৈছে। ডক্টৰে এইটো কৈছে যে এই ল'ৰাজনৰ মৃত্যু কৈশোৰ অৱস্থাতে হৈ পৰিব, কিন্তু আটাইতকৈ দুখিত কথা হ'ল এইটোৱে যে এই ল'ৰাজনো আন সাধাৰণ ল'ৰাবোৰৰ দৰেও চঞ্চল। এই ল'ৰাজনৰ মগজু সাধাৰণ ল'ৰাৰ দৰে। ইয়াৰ উপৰি এটা আচৰিত কথা হ'ল এইটো যে এই ল'ৰাজন বহুত বুদ্ধিমান। নম্বৰ 4, আব্বাছ। এই ল'ৰাজনক চাওকচোন, দেখিবলৈ চাগে আপোনালোকো সামান্য যেন লাগি আছে। তেন্তে কৈ দিওঁ যে এই ল'ৰাজন ইথিঅপিয়াৰ নিবাসী। এই ল'ৰাজনক ইৰিক নামৰ এজন ব্যক্তিয়ে বিচাৰি ওলাইছিল। আপোনালোকৰ কি লাগি আছে বাৰু, ল'ৰাজন সামান্য নে? তেন্তে কৈ দিওঁ যে ল'ৰাজনৰ চকুলৈ ভালদৰে চাওক, দেখা পাব যে ল'ৰাজনৰ চকুযোৰ নীলা বৰণৰ, আৰু এই নীলা বৰণীয়া চকু ইমানেই স্বচ্ছ যে আমাৰ এই বিশ্বখনত এনেকুৱা নীলা বৰণৰ মানুহ আৰু কোনো নাই। সাধাৰণতে বেছিভাগ বগা মানুহৰ চকুহে নীলা বৰণীয়া থাকে। এই ল'ৰাজনৰ চকুযোৰ দেখিবলৈ ইমানেই ধুনীয়া যে ইৰিকে তাৰ ফটো এখন তুলি ইণ্টাৰনেটত আপলোড কৰিছিল, আৰু সেই ফটোখন মানুহে ইমানেই পচন্দ কৰিলে যে বৰ্তমান সময়ত ইৰিক সমগ্ৰ বিশ্বতে ফেমাছ হৈ পৰিল, কিয়নো তাৰ চকু ইমান ধুনীয়া। নম্বৰ 3, হিং হায়ামিয়ান। আপোনালোকে এতিয়া এই ল'ৰাজনক চাওক, দেখাত কেনেকুৱা লাগি আছে বাৰু? এজন 13 বা 14 বছৰীয়া ল'ৰা, কিন্তু কৈ দিওঁ যে এই ল'ৰাজনৰ জন্ম হৈছিল 1990 চনত, আৰু সেইটো মতে তেওঁৰ বৰ্তমান বয়স 29 বছৰ চলি আছে। কিন্তু আপোনালোকে জানেনে এই ল'ৰাজনৰ এটা বেমাৰত আক্ৰান্ত হৈছে, আৰু এইটো এটা মেডিকেল ডিছঅৰ্ডাৰ য'ত এজন মানুহক দেখিবলৈ সৰু পোৱালি যেনহে লাগে। ল'ৰাজনৰ বয়স এতিয়া 29 বছৰ, কিন্তু তাক দেখিবলৈ এনেকুৱা লাগে যেন সি 13-14 বছৰীয়া এজন গলুমুলু ল'ৰাহে। তেওঁৰ এটাই দুখ যে তেওঁৰ বিয়াৰ সময় আহি পৰিছে। যিকোনো ছোৱালীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে তেওঁক দেখা পায় তেতিয়া বেয়া কৰাৰ একো কথা মনলৈ নানে, বৰঞ্চ তাৰ গাল দুখন টিপি তাক মৰমহে কৰি যায়। ল'ৰাজন দেখিবলৈ সঁচাই কিউট। ঠিক একেদৰে আক্ৰান্ত হৈছে এই ছোৱালীজনী। এই ছোৱালীজনীৰ বিষয়ে মই নম্বৰ 1ত কৈ আছোঁ। তাৰ আগতে আপোনালোকে ভিডিঅ'টি যদি লাইক কৰা নাই নিশ্চয় লাইক কৰি দিব। নম্বৰ 2, আবা মাৰি এণ্ড লিয়া ৰ'জ। এই ছোৱালী দুজনীক চাওকচোন, এই ছোৱালী দুজনী দেখিবলৈ কিমান সুন্দৰ নহয়নে? তেন্তে কৈ দিওঁ যে 2017 চনত এই ছোৱালী দুজনীয়ে আমাৰ এই বিশ্বখনৰ আটাইতকৈ ধুনীয়া ছোৱালীৰ খিতাপ অৰ্জন কৰিছে। এখন মেগাজিনত তেওঁলোকৰ ফটো পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল, আৰু ইয়াৰ পিছতে এই দুজনী ছোৱালী ইমানেই ফেমাছ হৈ পৰিল যে বৰ্তমান সময়ত ইনষ্টাগ্ৰামত এই ছোৱালী দুজনী প্ৰায় 4 মিলিয়ন ফলোৱাৰ্ছ আছে। ইয়াৰ উপৰি তেওঁলোক বৰ্তমান সময়ত উঠি অহা মডেলছ, আৰু তেওঁলোকে মডেলিং কৰি বৰ্তমান সময়ত ইমানেই টকা উপাৰ্জন কৰি আছে যিবোৰ আপুনি শুনিলে আচৰিত হৈ পৰিব। নম্বৰ 1ৰ ফালে আগবঢ়াৰ আগতে যদি এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা ঘণ্টাটোত প্ৰেছ কৰি আপোনালোকে অলত প্ৰেছ কৰিব নাপাহৰিব, যাতে আগলৈ আপোনালোকে এনে ধৰণৰ ভিডিঅ' পাই থাকে। নম্বৰ 1, আলেকজেণ্ডাৰ চেন। আশা কৰোঁ আপোনালোকে নিশ্চয় এই ছোৱালীজনীৰ ফটো ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম অথবা টুইটাৰত নিশ্চয় দেখা পাইছে। দেখি এনেকুৱা লাগে যে এইজনী 9 বা 10 বছৰীয়া এজনী ছোৱালী, কিন্তু কৈ দিওঁ যে এই ছোৱালীজনীৰ বয়স 18 বছৰ, কিন্তু তাইক দেখিবলৈ মাত্ৰ 9 বছৰীয়াহে লাগে। আপোনালোকে যদি এজনী 18 বছৰীয়া ছোৱালীৰ লগত তাইক তুলনা কৰে তেতিয়াহ'লে দেখা পাব যে তাই কিমান চুটি চাপৰ, ইয়াৰ উপৰি তাইৰ মুখখনো কিমান সৰু। ছোৱালীজনী সকলোবোৰ বাদ দি আপোনালোকে যদি ছোৱালীজনীৰ শৰীৰ চাই তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে ছোৱালীজনীৰ শৰীৰ এজনী যুৱতীৰ দৰে। আশা কৰোঁ এই ছোৱালীজনীৰ সত্যতা আজি আপোনালোকে গম পাই গ'ল, কিয়নো ইউটিউবত এনেকুৱা বহুতো ভিডিঅ' আছে য'ত কোৱা হয় যে এই ছোৱালীজনীৰ বয়স মাত্ৰ 9 বছৰীয়া, কিন্তু আচলতে ছোৱালীজনীৰ বয়স 18 বছৰ। তেন্তে বন্ধুসকল আশা কৰোঁ আজি এই ভিডিঅ'টি নিশ্চয় ভাল পালে, আৰু সেইবাবে লাইক কৰিব, কেনেকুৱা লাগিল কমেণ্ট কৰিব, আৰু বেছি ভাল লাগিলে আপোনাৰ বন্ধুৰ লগতো শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে মই সুহেব, লগ ধৰিম আগন্তুক ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ। জয়